So guys, welcome to my YouTube channel. আৰু মানে আজি ভাবিছো কি আমাৰ পথাৰখন দেখাও পিছ সাইডৰ আমাৰ ঘৰটো আছে আগ সাইডে আৰু পথাৰখন এনে আমাৰ মাটি যেহেতু এইখিনি এই চাই সীমাটো আমাৰ মানে তাৰপিছত এইফালে বৰ্তাহঁতৰ মাটি আছে মানে গোটেইখিনি দেখাম আজি আৰু মানে এটা পথাৰৰ যিটো সৌন্দৰ্য সেইটো ভিউ এটা দেখাম আৰু চাব আপোনালোকে এণ্ড লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেখিছে মানে এনেকুৱা চলাৰ চিষ্টেম হৈ আছে গোটেই সূৰ্যৰ পৰা পূৰা ৰশ্মি পৰিছে আৰু মানে টোটেলি মানে প্ৰথমতে খৰচ হ'ব তাৰপিছত মানে খৰচ পাতি একো নাই লাইনত বিল চিল একো টোটেলি দিবলগীয়া নাই সূৰ্যৰ পোহৰ পৰিছে ই আপোনাক কাৰেণ্টলৈ কনভাৰ্ট কৰি সদায় চলি আছে আৰু চাব পাৰে খেতি কি সুন্দৰভাৱে মানে বহুত ভাল খেতি হয় আমাৰখিনি জেগাত তো চাওক। সব দেখিছে মানে সব সেউজীয়া মানে আহি কৰি মানে বহুত ভাল লাগে মানে গাঁৱত টাউনত থাকি বেছি ভাল লাগে মানে টাউনত যিহেতু ৰুমৰ ভিতৰতে থাকিব লাগে গৰম মানে ফ্ৰেছ হাৱা ইমান এটা পোৱা নাযায় আৰু আমাৰ ইয়াততো যিহেতু চব প্ৰকৃতি মানে চব চাইডে মানে সেউজীয়াই পাব তো গাঁৱৰ এৰিয়াবিলাকত সেইটো কাৰণে থাকি ভাল লাগে মানে সন্ধিয়া গৰু আহিব ধূলি উৰাব তো সেইবিলাক দৃশ্য মানে টাউনত পোৱা নাযায় টাউনত এনি টাইম হুলস্থুল হৰ্ণ কিবা কিবি গাড়ী হৰ্ণ চব মানে মানুহ তো আমাৰ এনেকুৱা মানে গাঁৱলীয়া জেগাত মানে বহুত ভাল আৰু ইয়াত মানে কি হয় আপুনি মানে যিকোনো এটা কাম মানে পূৰা শান্তিত কৰিব পাৰিব আৰু শান্তিত কাম কৰিলে কামটো বেছি ভাল হয়।